মই সেইদিনা লগ পাইছোঁ আমি বহুত সময় কথা পাতিছোঁ বিভিন্ন বিষয়ত কথা পাতিছোঁ তাৰ পৰা মই গম পালোঁ তেওঁৰ নিচাটো কি তেওঁৰ পেচা কি তেওঁৰ পেছনেট কিহৰ ওপৰত হয় আৰু তেওঁ ইউটিউব চেনেলৰ কথা ক'লে আৰু খুবেই ভাল লাগে ইমান সোনকালে যে মানুহক লগ পায় ইমান এটা কানেকশ্যন এটা হৈ যায় সেইটো মই তেওঁক লগ পোৱাৰ পিছত আকৌ এবাৰ মই অনুভৱ কৰিছোঁ আৰু খুবেই ধন্যবাদ স্তুতি তোমালৈ মৰমো থাকিল শুভেচ্ছা থাকিল তোমাৰ ব্লগলৈ আৰু ব্লগটো এটা মাধ্যম এটা হয় আমি মানুহ কেনেকৈ ক'ত কানেকশ্যন হৈ যায় আমি নিজেও নাজানো আৰু মই ভাবোঁ এই ব্লগৰ জৰিয়তে আপোনালোকে হয়তো বহুত কেইজন মানুহৰ লগত কানেক্টেড হ'ব গতিকে স্তুতি গগৈৰ ইউটিউব চেনেলটো চাওক নিশ্চয় আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰো কৰক যাতে কথোপকথনবোৰ এই অভ্যাসবোৰ কথা পাতা আৰু কথা শুনাৰ অভ্যাসবোৰ যাতে মানুহৰ মাজত ৰৈ যায় আমাকনো কি লাগে মানুহে লাগে হয় নে নহয় থেংক ইউ